হাই ফ্ৰেণ্ডছ, মই জানমণি আপোনালোকৰ ওচৰলৈ আকৌ এটা আজি নতুন ভিডিঅ' লৈ আহিছোঁ। যি ভিডিঅ'টোত একচুৱেলি মই ল'ৰাটোৰ হৈয়ে বনাইছোঁ। ল'ৰাটো যিহেতু মোৰ ওচৰত নাই, ঠিক দূৰত আছে আম্বালা বৰ্ডিং স্কুলত পঢ়াইছোঁ। প্ৰথমবাৰ কাৰণে বৰ্ডিং স্কুললৈ গৈছে ল'ৰাটো। মনটো বহুত বেয়াও লাগি আছে। আজি মাদাৰ্ছ ডে হিচাপতো মনত চাগে পৰিছে তাৰ মোৰলৈ, কিন্তু মাদাৰ্ছ ডে যিহেতু চেলিব্ৰেশ্যন কৰিছে, কিন্তু ল'ৰাটো যিহেতু নাই, ভিডিঅ' দুটামান স্কুলৰ ফালৰ পৰা দি পঠিয়াইছে। সেইখিনি সৈতে মই এই ইউটিউব চেনেলটোৰ জৰিয়তে আপোনালোকৰ ওচৰতো দিছোঁ আৰু ল'ৰাটোৰ স্মৃতি হিচাপতো সাজি ৰাখিব বিচাৰিছোঁ। সেইকাৰণে এই ভিডিঅ'টো বনাইছোঁ। একচুৱেলি ল'ৰাটো আম্বালাৰ বৰ্ডিং স্কুলত পঢ়ি আছে, কেৰিয়াৰ ডিফেন্স একাডেমি স্কুল। সৈনিক স্কুলৰ প্ৰিপেৰেশ্যনৰ কাৰণেই বুলিয়ে পঠিয়াইছোঁ আৰু লগতে কিছুমান নজনাৰ কথা যিটো আমি ঘৰত শিকাব নোৱাৰোঁ। মোৰ ছোৱালীজনীও সৰু, সেইকাৰণে বহুত অসুবিধা হয় পঢ়োৱাৰ কাৰণে, আৰু ইয়াৰ স্কুলখনো মোৰ তেনে পচন্দ হোৱা নাছিল। সেইকাৰণেও পঠিয়াইছোঁ। বহুতবোৰ ভাবি চিন্তা কৰি এটা ভাল ডিচিশ্যন হৈছে নে নাই সেইটো নাজানো, কিন্তু কিবা এটা ভাবি পঠাইছোঁ আৰু 2 বছৰৰ কাৰণে। তাকে ল'ৰাটোৰ হৈ কিছুমান স্কুলখনৰ পৰা সম্পূৰ্ণ বৰ্ডিং হয়। ইয়াতে প্ৰত্যেক সপ্তাহৰ কেৰিয়াৰ ডিফেন্স একাডেমি প্ৰথম জইন দিওঁতেনে এডমিশ্যন দি থৈ অহাৰ পিছত 15 দিনলৈকে কথা পাতিব নিদিয়ে ঘৰৰ মানুহৰ লগত। 15 দিনৰ পিছত প্ৰত্যেক সপ্তাহৰ শনিবাৰে কথা পতায়। এনেধৰণেই ফটোবোৰ দি দিয়ে। মই প্ৰথমৰ পৰা দেখুৱাইছোঁ। এনেধৰণে সিহঁতে ৰাতিপুৱাৰ ইয়াৰ ড্ৰেছ হয়, স্কুলৰ ড্ৰেছ হয়। ৰাতিপুৱাৰ টাইম হয় আৰু যেনেধৰণে আৰ্মিত হয় সৈনিকৰ ৰাতিপুৱা পিটি, তেনেধৰণৰ সম্পূৰ্ণ গেম পিৰিয়ড সকলোখিনি তেনেধৰণেই হয়। এইটো হয় ল'ৰাটো মোৰ। মুখখন শুকাই পৰিছে ল'ৰাটো। কৈছে ৰাতি অলপ প্ৰথম যাওঁতে ৰাতি কান্দিছে হেনো, কাৰণ প্ৰথমবাৰৰ কাৰণে মোক আঁতৰি গৈছে যিহেতু খানাৰ। দেখিছেনে, আমি ঘৰত ল'ৰা ছোৱালী এনেকৈ কৰিবলৈ ক'লেও নিশিকে। অন্নকণত ভাত দিছোঁ দেহা খোৱা বুলি ক'লে পিপি পাপা নাখাওঁ অমুক তমুক তেনেধৰণৰ কথাবোৰ কয়। কিন্তু ইয়াতে এই ভাতটো দিওঁতেনে ধুনীয়াকৈ কৰি ল'বলৈ দিছে, স্মৰণ কৰি ল'বলৈ দিছে। অন্নখিনি খাওঁতেনে সকলো বাচ্ছাই তেনেধৰণে লৈছে। চাওক, প্ৰত্যেক সপ্তাহতে তেনেকৈ পঠিয়াই দিয়ে। এইটো ল'ৰাটো ইয়াৰ ৰাতিপুৱাৰ প্ৰত্যেক দিনাখনৰ খোৱা বোৱাৰ মৰ্ণিং ৰুটিন গোটেইখিনিহঁত সদায় দি দিয়ে। এইটো কিহৰ ভিডিঅ'? ক্লাছ 4 প্ৰেক্টিকেল কম্পিউটাৰ ক্লাছ।
বেছি সময় দেখুওৱা নাই এনেধৰণে সকলো বাচ্চাই লৈছে সেইটো গোসাঁই আৰু এনেধৰণে লাইভ আহে কিছুমান ক্লাছ লাইভ শিকায় তাততো এনেধৰণে আমি লাইভটো আমি নিজেও চাব পাৰোঁ তো ইয়াক ফুৰাবলৈ লৈ গৈছিলে স্কুলৰ হৈ সকলো মন্দিৰৰ পূজা পাতি ভগৱানক কেনেধৰণে ধ্যান কৰিব লাগে গোটেইখিনিহঁত শিকাই ইয়াতে টাইম লাগিব চাগে এইটো PDF হয় দেখুৱাই নাথাকোঁ আৰু এনেকৈ প্ৰত্যেক দিনাখনৰ ফটো পঠিয়াই ইয়াতে প্ৰগ্ৰাম হৈছিলে চেলিব্ৰেট কৰিছিলে লৈ গৈছিলে তাতে ফুৰাবলৈ এইবিলাক চাওক কিমান ধৰণৰ বাছ এইটো মৰেল এক্টিভিটি হয় কেনেধৰণে আমি কি কৰিব লাগে বাছত উঠা মানুহক আমি কেনেধৰণে সহায় কৰিব লাগে তাৰ ডিচিপ্লিন মেইনটেইন কৰি এজন ল'ৰা ছোৱালীজনী সেৱা দেখি কেনেকৈ থিয় হৈ দিলে भाई देख के कोई बाजू बाहर निकाले ओए अंदर कर लो থিয় হৈ দিছিলে কঁকাল এইবিলাক তেওঁলোকক ল'ৰা ছোৱালীবিলাকক মানে এক্টিভিটি কৰি শিকাইছে কেনেধৰণৰ আমাৰ নীতি শিক্ষা হ'ব লাগে भाई दूसरे को कोई सवाल नहीं क्या आगे लड़की आ जाओ आ जाओ বহুত দীঘলীয়া হ'ব যিহেতু সেইটো কাৰণে অলপ অলপে দেখুৱাইছোঁ ইয়াৰ ফুৰাবলৈ লৈ গৈছিলে এনেকৈ মাজে মাজে ফুৰাবলৈ লৈ যায় কেনেধৰণে খানা খুৱাইছে দেখিছেনে টেবুলত বহি
এনেধৰণে মানে ৰেগুলাৰ প্ৰত্যেক দিনাখনৰে পঠিয়াই আৰু এনেকৈ মেডামবোৰ থিয় হৈ থাকে। মৰ্ণিং এছেম্বলি হয়, খানা দুপৰীয়া লাঞ্চ টাইম, মৰ্ণিং এছেম্বলি। মিউজিকেল চেয়াৰ হেৰি কৰিছিলোঁ, অলপমান দেখিছিলোঁ মই। এনেকৈ কেতিয়াবা কেতিয়াবা চিভিল ড্ৰেছতো পিন্ধায়। চকুটোৱে অকণমান মুদি আছে, অকণ মেলি আছে। তো কিবা Archie, Class 3 monitor Saraj and Vice Monitor Aditya. Let's give them a big round of applause. Wow, look at their faces. They are so happy. Let's encourage them with your claps. Let's NCC ট্ৰেইনিং দিয়া। और चढ़ा ढोल वाले बैंड बजा लेके आ जाओ। আৰু এইটো হ'ল মাদাৰ্ছ ডে'ৰ কাৰণে হেপী মাদাৰ্ছ ডে' ল'ৰা ছোৱালীবিলাকক। দেহা लाडो उंगली पकड़ के फिर से सिखा दे, गोदी उठा लेना माँ, आंचल से मेरा मुंह पोंछ देना, मैला सा लागे जहाँ। आंखें दिखाए मुझे जब जिंदगी। আকৌ এইটো আজি ফুৰাবলৈ লৈ গৈছিলে। দুপৰীয়া টিপা গৈছিলে। কেলৈ এতিয়া টিপা নোযোৱা হ'ল? এফালৰ পৰা ডিলেট কৰি দিলে নেকি? বাকীটো এইটো কেৰিয়াৰ ডিফেন্স স্কুলত ধৰক এইটো চণ্ডী মন্দিৰ লৈ গৈছিলে। আমাৰ ফৌজৰ সেইবিলাক দেখুৱাইছিলে, কিন্তু মই দুপৰীয়া চাইছিলোঁ অন হৈছিলে, এতিয়া হোৱা নাই, কিবা কাৰণত অন হোৱা নাছিল। মাদাৰ্ছ ডে' স্পেচিয়েল হিচাপত ল'ৰাটোক তেনেধৰণে বনাবলৈ শিকাই তেনেকৈ আমাক গিফ্ট দিছে আৰু সেই ভিডিঅ'টো আমালৈ পঠিয়াই দিছে। আৰু এতিয়া আমি যোৱা শুক্ৰবাৰে কথা পাতিছিলোঁ, আকৌ নেক্সট শনিবাৰলৈ, একচুৱেলি শনিবাৰে কথা পতাই, প্ৰত্যেক সপ্তাহৰ শনিবাৰে কথা পতাই, কিন্তু যোৱাবাৰ শনিবাৰে প্ৰগ্ৰাম আছিল যিহেতু মাদাৰ্ছ ডে' স্পেচিয়েল, গতিকে ধৰক প্ৰগ্ৰামটো ৰাখিছিলে, তো সেইটো কাৰণে শুক্ৰবাৰে কথা পতালে, আকৌ চাগে শনিবাৰলৈ কথা পতাব আৰু
ল'ৰাটোলৈ মনত পৰিছে এতিয়া লৈ আহিমগৈ জুনত 3-4 তাৰিখ মানলৈ লৈ আহিমগৈ আজিলৈ ভিডিঅ'টো ইমানতে আপোনালোকক ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিব যিহেতু নতুন হয়তো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ৰাখিছোঁ বাই বাই